মুছলমান সকলটো ডলাৰ বগৰীৰ দৰে বিভিন্ন চৰকাৰৰ সময়ত বিভিন্ন চৰকাৰে বিভিন্নভাৱে ডলাৰ বগৰীৰ দৰে ইফালে সিফালে ঘূৰাইছিল। সংখ্যালঘু মুছলমান বিজেপিত ইমান দিন অহা নাছিল, কিন্তু বৰ্তমান আহিবলৈ লৈছে। আজিৰ দিনত ৰূপহীহাট সমষ্টি কওক বা কলিয়াবৰ, আমাৰ সাংগঠনিক কলিয়াবৰ জিলাৰ 5টা যি সমষ্টি আছে, 5টা সমষ্টিত সংখ্যালঘু মুছলমানসকলে ভাৰতীয় জনতা পাৰ্টীক যথেষ্টভাৱে আঁকোৱালি লৈছে। তাৰ বাবে আমি আশা কৰিছোঁ আৰু আমাৰ দলীয় যিসকল কৰ্মী আছে তেওঁলোকে নিষ্ঠাৱান বহুত কষ্ট কৰি আছে, পূৰ্বৰে পৰাই কষ্ট কৰি আহিছে আৰু এতিয়াও কষ্ট কৰি আছে। আমি আশা কৰিছোঁ যে অহা দিনত আমাৰ ভাল হ'ব। আপোনাৰ নেতাসকলে বিশেষকৈ মমিনুল আৱাল, শিলাদিত্য, সিহঁতে সংখ্যালঘু মানুহৰ বিৰূপ মন্তব্য কৰি আহি আছে, কিন্তু এইটোৱে কিমান প্ৰভাৱ পৰিব আপোনাৰ? চাওক, মমিনুল আৱাল ডাঙৰীয়াক মই কলিয়াবৰ জিলা সমিতিৰ তৰফৰ পৰা মই ফাৰ্নাজ আহমেদে ধিক্কাৰ দিছোঁ। তেখেতে এজন ইছলাম ধৰ্মাৱলম্বী লোক হৈ যে মিয়া বুলি শব্দটো কৈ পেলাই যে গালি পাৰিবলৈ খুজি আছে, তেওঁ কিন্তু এইটো নাজানে। তেওঁ ভাৰতীয় ইতিহাস পঢ়ক, তেওঁ পঢ়িবলৈ দৰকাৰ আছে আৰু বহুত। কাৰণ আমাৰ দেশ যেতিয়া ভাগ হৈছিলে তেতিয়া স্ব-ইচ্ছাৰে কিছুমান পূৰ্ববংগীয় মুছলমান লোক আমাৰ দেশত ৰখি গৈছিলে। জোৰ জবস্তি নহয়, স্ব-ইচ্ছাৰে ৰখিছিলে। আৰু এই মুছলমানসকলে যেতিয়া আমাৰ ভাষা আন্দোলন হৈছিলে তেতিয়া তেওঁলোকে নিজৰ মাতৃভাষা অসমীয়া লিখিছিল, গতিকে আজি অসমত অসমীয়া ভাষাৰ অস্তিত্ব আছে। এইখিনি তেওঁ পাহৰি গ'লে নহ'ব। আৰু তেওঁ যি পদুমৰ ৰং সানি পেলাই ব্যক্তিগত মন্তব্যক ৰাজনীতিকৰণ কৰিব খুজিছে, এইটো মন্তব্যক আমি ধিক্কাৰ দিছোঁ, মমিনুল আৱালক আমি ধিক্কাৰ দিছোঁ। কাৰণ এইখিনি তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত মন্তব্য। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কোৱা নাই, আজি আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই কোৱা নাই, আজি আমাৰ নেশ্যনেলৰ তৰফৰ পৰা তেনেকৈ একো কোৱা নাই। তেওঁলোকে ব্যক্তিগত মন্তব্য কৰি পেলাই আমাৰ মুছলমান যিসকল গাঁৱৰ ৰাইজ আছে, যিসকল ভোটাৰ ৰাইজ আছে, তেওঁলোকক পিছুৱাইহে ৰখাৰ এটা পৰিকল্পনা কৰিছে। আৰু এই পৰিকল্পনাটো কৰিছে যেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলে আমাৰ অসমৰ সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া কৈছে যে এইবাৰ মুছলমানৰ অতি কমপক্ষেও 7টা ছিট আমি উঠাই আনিব লাগিব, তেওঁ যেতিয়া 7টা মুছলমান বিধায়ক হৈ যাব তেওঁৰ তেতিয়া কোনো স্থান নাথাকিব। যাৰ কাৰণে তেওঁ আজিৰ দিনত চকীখন, নিজৰ চকীখন ঠিক কৰিবলৈ বহুবলকীৰ দৰে বলকীয়া আছে, আৰু বিশেষ একো নহয়।